নমস্কাৰ কণমানিহঁত তোমালোক আটাইকে কিডছ অফ আছামৰ আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি বিয়োগৰ নেওতাখন পঢ়িবলৈ শিকিম। আজিৰ পাঠত আমি 1 ঘৰৰ পৰা 10 ঘৰলৈ বিয়োগৰ নেওতাখন পঢ়িবলৈ শিকিম। আহাচোন কণমানিহঁত তেতিয়াহ'লে আমি নেওতাখন পঢ়িবলৈ আৰম্ভ কৰোঁ। প্ৰথমে আমি চাওঁ আহা 1 ঘৰৰ বিয়োগৰ নেওতাখন। ইয়াতে লিখা আছে 1 বিয়োগ 1 সমান 0। এটাৰ পৰা এটা গ'লে গৈ শূন্যতা থাকিব বা একো বাকী নাথাকে। 2 বিয়োগ 1 সমান 1। দুটাৰ পৰা এটা গ'লে গৈ 1 বাকী থাকে। আৰু ইয়াক পঢ়া হ'ব এনেধৰণে 1ৰ 1 গ'ল থাকিল 0। এটাৰ পৰা এটা গ'লে গৈ একো বাকী নাথাকে, শূন্যতা থাকিব। 2ৰ 1 গ'ল থাকিল 1, অৰ্থাৎ দুটাৰ পৰা এটা গ'লে গৈ এটা বা 1 বাকী থাকিব। আহা আমি নেওতাখন পঢ়িবলৈ আৰম্ভ কৰোঁ। 1ৰ 1 গ'ল থাকিল 0, 2ৰ 1 গ'ল থাকিল 1, 3ৰ 1 গ'ল থাকিল 2, 4ৰ 1 গ'ল থাকিল 3, 5ৰ 1 গ'ল থাকিল 4, 6ৰ 1 গ'ল থাকিল 5, 7ৰ 1 গ'ল থাকিল 6, 8ৰ 1 গ'ল থাকিল 7, 9ৰ 1 গ'ল থাকিল 8, 10ৰ 1 গ'ল থাকিল 9, 11ৰ 1 গ'ল থাকিল 10। 2ৰ 2 গ'ল থাকিল 0, 3ৰ 2 গ'ল থাকিল 1, 4ৰ 2 গ'ল থাকিল 2, 5ৰ 2 গ'ল থাকিল 3, 6ৰ 2 গ'ল থাকিল 4, 7ৰ 2 গ'ল থাকিল 5, 8ৰ 2 গ'ল থাকিল 6, 9ৰ 2 গ'ল থাকিল 7, 10ৰ 2 গ'ল থাকিল 8, 11ৰ 2 গ'ল থাকিল 9, 12ৰ 2 গ'ল থাকিল 10। 3ৰ 3 গ'ল থাকিল 0, 4ৰ 3 গ'ল থাকিল 1, 5ৰ 3 গ'ল থাকিল 2, 6ৰ 3 গ'ল থাকিল 3, 7ৰ 3 গ'ল থাকিল 4, 8ৰ 3 গ'ল থাকিল 5, 9ৰ 3 গ'ল থাকিল 6, 10ৰ 3 গ'ল থাকিল 7, 11ৰ 3 গ'ল থাকিল 8, 12ৰ 3 গ'ল থাকিল 9, 13ৰ 3 গ'ল থাকিল 10। 4ৰ 4 গ'ল থাকিল 0, 5ৰ 4 গ'ল থাকিল 1, 6ৰ 4 গ'ল থাকিল 2, 7ৰ 4 গ'ল থাকিল 3, 8ৰ 4 গ'ল থাকিল 4, 9ৰ 4 গ'ল থাকিল 5, 10ৰ 4 গ'ল থাকিল 6, 11ৰ 4 গ'ল থাকিল 7, 12ৰ 4 গ'ল থাকিল 8, 13ৰ 4 গ'ল থাকিল 9, 14ৰ 4 গ'ল থাকিল 10। 5ৰ 5 গ'ল থাকিল 0, 6ৰ 5 গ'ল থাকিল 1, 7ৰ 5 গ'ল থাকিল 2, 8ৰ 5 গ'ল থাকিল 3, 9ৰ 5 গ'ল থাকিল 4, 10ৰ 5 গ'ল থাকিল 5, 11ৰ 5 গ'ল থাকিল 6, 12ৰ 5 গ'ল থাকিল 7, 13ৰ 5 গ'ল থাকিল 8, 14ৰ 5 গ'ল থাকিল 9, 15ৰ 5 গ'ল থাকিল 10। 6ৰ 6 গ'ল থাকিল 0, 7ৰ 6 গ'ল থাকিল 1, 8ৰ 6 গ'ল থাকিল 2, 9ৰ 6 গ'ল থাকিল 3, 10ৰ 6 গ'ল থাকিল 4, 11ৰ 6 গ'ল থাকিল 5, 12ৰ 6 গ'ল থাকিল 6, 13ৰ 6 গ'ল থাকিল 7, 14ৰ 6 গ'ল থাকিল 8, 15ৰ 6 গ'ল থাকিল 9, 16ৰ 6 গ'ল থাকিল 10। 7ৰ 7 গ'ল থাকিল 0, 8ৰ 7 গ'ল থাকিল 1, 9ৰ 7 গ'ল থাকিল 2, 10ৰ 7 গ'ল থাকিল 3, 11ৰ 7 গ'ল থাকিল 4, 12ৰ 7 গ'ল থাকিল 5, 13ৰ 7 গ'ল থাকিল 6, 14ৰ 7 গ'ল থাকিল 7, 15ৰ 7 গ'ল থাকিল 8, 16ৰ 7 গ'ল থাকিল 9, 17ৰ 7 গ'ল থাকিল 10। 8ৰ 8 গ'ল থাকিল 0, 9ৰ 8 গ'ল থাকিল 1, 10ৰ 8 গ'ল থাকিল 2, 11ৰ 8 গ'ল থাকিল 3, 12ৰ 8 গ'ল থাকিল 4, 13ৰ 8 গ'ল থাকিল 5, 14ৰ 8 গ'ল থাকিল 6, 15ৰ 8 গ'ল থাকিল 7, 16ৰ 8 গ'ল থাকিল 8, 17ৰ 8 গ'ল থাকিল 9, 18ৰ 8 গ'ল থাকিল 10। 9ৰ 9 গ'ল থাকিল 0, 10ৰ 9 গ'ল থাকিল 1, 11ৰ 9 গ'ল থাকিল 2, 12ৰ 9 গ'ল থাকিল 3, 13ৰ 9 গ'ল থাকিল 4, 14ৰ 9 গ'ল থাকিল 5, 15ৰ 9 গ'ল থাকিল 6, 16ৰ 9 গ'ল থাকিল 7, 17ৰ 9 গ'ল থাকিল 8, 18ৰ 9 গ'ল থাকিল 9, 19ৰ 9 গ'ল থাকিল 10। এবাৰ আমি চাওঁ 10 ঘৰৰ নেওতাখন। 10ৰ 10 গ'ল থাকিল 0,
11 10 গ'ল থাকিল 1, 12 10 গ'ল থাকিল 2, 13 10 গ'ল থাকিল 3, 14 10 গ'ল থাকিল 4, 15 10 গ'ল থাকিল 5, 16 10 গ'ল থাকিল 6, 17 10 গ'ল থাকিল 7, 18 10 গ'ল থাকিল 8, 19 10 গ'ল থাকিল 9, 20 10 গ'ল থাকিল 10। কণমানিহঁত, আজিৰ পাঠটি ইমানেই আছিল। নতুন এটি পাঠৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখি আজিৰ পাঠটি ইমানতে সামৰিছোঁ। নমস্কাৰ।